everyone. Welcome to Academia. Academia নামৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এইটো ভিডিঅ'ত ভইচ চেঞ্জ যিটো ভইচক অসমীয়াত বাচ্য বুলি কোৱা হয় সেই ভইচ চেঞ্জৰ অৰ্থাৎ ইম্পাৰেটিভ চেণ্টেন্স যিবিলাক আদেশ অনুৰোধসূচক যিবিলাক বাক্য সেই ইম্পাৰেটিভ চেণ্টেন্সবিলাকৰ ভইচ চেঞ্জ কৰাৰ নিয়মবিলাকৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আমাৰ এই ভিডিঅ'টোত তোমালোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কি শিকিব পাবা যে ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ ভইচ চেঞ্জ কৰা হয়। গতিকে আমি এই যিটো বৰ্তমান COVID-19ৰ যিটো পেণ্ডেমিক চিটুৱেশ্যন ক্ৰিয়েট কৰিছে আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যি বাধা আহি পৰিছে, লগে লগে কি হৈছে সেই COVID-19ৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত যথেষ্টখিনি বাধা আহি পৰিছে। গতিকে সেই বাধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ' যোগে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান চেপ্টাৰ বা গ্ৰামেটিকেল কনচেপ্ট আমি বুজাই দিয়াৰ যত্ন কৰিছোঁ। গতিকে এইটো ভিডিঅ' তোমালোকে চাই ল'বা, তোমালোকে ইয়াত ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কৰাৰ নিয়মবিলাক শিকিব পাৰিবা। আৰু যদিহে তোমালোকৰ বিশেষকৈ দশম শ্ৰেণীৰ সকলো ধৰণৰ টেক্সট বুকৰ সকলো চেপ্টাৰৰ 2খন কিতাপৰ প্ৰশ্নোত্তৰৰ লগতে এক্সপ্লেনেশ্যন আমি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকবিলাকত গৈ চাব পাৰিবা। লগতে তোমালোকৰ 6ৰ পৰা 12লৈকে বিভিন্ন ধৰণৰ গ্ৰামাৰৰ কনচেপ্টৰ ওপৰতো আমি ভিডিঅ' আপলোড কৰি আছোঁ, সেইবিলাকো তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰিবা। তো এতিয়া আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো হ'ব আমাৰ কিহৰ ওপৰত, যে ইম্পাৰেটিভ চেণ্টেন্সৰ যিবিলাক ভইচ চেঞ্জ কৰাৰ নিয়ম সেইবিলাকৰ ওপৰত এই ভিডিঅ'টো হ'ব। গতিকে তোমালোকে চাই ল'বা শেষলৈকে স্কিপ নকৰাকৈ, আৰু যদিহে ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰিবা। তো ভইচ চেঞ্জ বুলি কোৱাৰ লগে লগে মই আগৰ কেইটা ভিডিঅ'টো কৈছোঁ, সেইটো পোনপ্ৰথমতে মই কৈয়ে লৈছোঁ, কাৰণ সেইকেইটা কথা মনত ৰখাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব প্ৰয়োজন। সেইটো হৈছে ছাবজেক্ট অবজেক্টৰ নিয়মটো। প্ৰথমটো হৈছে ছাবজেক্ট অবজেক্টৰ নিয়মটো কি হৈছে, যে এক্টিভ ভইচত য'ত ছাবজেক্টটো থাকে তাত পেছিভ ভইচত অবজেক্ট বহে আৰু য'ত এক্টিভ ভইচত অবজেক্ট থাকে তাত পেছিভ ভইচত ছাবজেক্ট বহে, বা পেছিভ ভইচত য'ত ছাবজেক্ট থাকে তাত এক্টিভ ভইচত অবজেক্ট বহে, পেছিভ ভইচত য'ত অবজেক্ট থাকে তাত এক্টিভ ভইচত ছাবজেক্ট বহে, উল্টা হৈ যায়। গতিকে সেইটো কথা তোমালোকে মনত ৰাখি ল'বা। দেন নেক্সট ষ্টেপটো কি হৈছে আমাৰ, যে আমি এক্টিভৰ পৰা পেছিভ কৰোঁতে সদায় কি কৰিব লাগিব, যে যিটো মেইন ভাৰ্বটো অৰ্থাৎ মুখ্য ক্ৰিয়াটো, সেই মেইন ভাৰ্বটো আমি ভাৰ্বৰ তৃতীয় ৰূপটোত লিখিব লাগিব। ভাৰ্বৰ তৃতীয় ৰূপটো মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম। তেনেকৈ ব্ৰিং থাকিলে ব্ৰট লিখিব লাগিব, ৰাইট থাকিলে ৰিটেন লিখিব লাগিব, ৰিড থাকিলে ৰেড লিখিব লাগিব, বা অন্যান্য কিছুমান ভাৰ্ব ধৰা ডু থাকিলে ডান লিখিব লাগিব। গতিকে সেইবিলাক তোমালোকে মনত ৰাখি ল'বা। তাৰ উপৰিও আমি পেছিভ ভইচত কি কৰিম, যে ছাবজেক্টৰ আগত আমি এটা প্ৰিপজিশ্যন লিখিম। প্ৰিপজিশ্যনটো সাধাৰণতে আমি কি লিখোঁ, বাই। কিন্তু কিছুমান চেণ্টেন্সত এনেকুৱা কিছুমান ভাৰ্ব থাকে যিবিলাক ভাৰ্বৰ বাবে আমি বাই প্ৰিপজিশ্যনটো লিখিব নোৱাৰোঁ। এতিয়া বাই প্ৰিপজিশ্যনটো লিখিব আমি ক'ত নোৱাৰোঁ, উদাহৰণস্বৰূপে আমি ন' ভাৰ্বটোৰ কথা ক'ব পাৰোঁ। ন' ভাৰ্বৰ লগত আমি বাই লিখিব নোৱাৰোঁ, আমি লিখিব লাগিব টু। ঠিক সেইদৰে ছেটিছফাই থাকিলে এট হ'ব, ছেটিছফাই থাকিলে উইথ হ'ব। তেনেকৈ প্লিজ থাকিলে এট হ'ব, আৰু চক থাকিলে এট হ'ব। তেনেকুৱা কিছুমান বিশেষ ভাৰ্ব আছে য'ত বাইটো আমি বঢ়াব নোৱাৰোঁ। উদাহৰণস্বৰূপে চোৱা, আই ডু দ্য ৱৰ্ক, দ্য ৱৰ্ক ইজ ডান বাই মি, বাই মি লিখিছোঁ। কিন্তু যেতিয়া সেইটো ন' থাকিব, আই ন' হিম, হি ইজ ন'ন টু মি হ'ব, কিন্তু ন'ন বাই মি নহয়। গতিকে আমি এতিয়া সেইকেইটা নিয়ম তোমালোকে সদায় মনত আঁৱৰাই ল'বা, সেইকেইটা কেতিয়াও পাহৰি নাযাবা। এতিয়া আমি ইম্পাৰেটিভ চেণ্টেন্স কেনেকৈ ভইচ চেঞ্জ কৰে তাৰ নিয়মবিলাক আলোচনা কৰিম। তো সেই নহয়, সেইটো মডেল অক্সিলিয়াৰী। এইটো চোৱা, চেঞ্জিং অফ ইম্পাৰেটিভ চেণ্টেন্স ইন এক্টিভ ভইচ টু পেছিভ ভইচ, যে ইম্পাৰেটিভ চেণ্টেন্সৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ আমি কেনেকৈ কৰিম সেইখিনি মই ইয়াত তোমালোকক এটা ধাৰণা দিব ট্ৰাই কৰিম। এতিয়া পোনপ্ৰথমতে আমি জানিব লাগিব যে ইম্পাৰেটিভ চেণ্টেন্স কি হয়। হোৱাট ইজ এন ইম্পাৰেটিভ চেণ্টেন্স? যে ইম্পাৰেটিভ চেণ্টেন্স মানে হ'ল যিবিলাক চেণ্টেন্সৰ দ্বাৰা আদেশ কৰা, অনুৰোধ কৰা সেইবিলাক বুজায়। অনুগ্ৰহ কৰি দৰ্জাখন মেলি দিয়াচোন, তুমি তালৈ যোৱা,
সেইবিলাক তোমালোকে যিহেতু এছাৰ্টিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স সেইবিলাক পঢ়োঁতে ইম্পাৰেটিভ চেণ্টেন্সটো যিহেতু পঢ়িছিলা, গতিকে মই বৰ বেছি কৈ থাকিব বিচৰা নাই সেইটোত, যিহেতু তোমালোকৰ মূল বস্তুটো হৈছে ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ ভইচ চেঞ্জ কৰে। গতিকে ইম্পাৰেটিভ চেণ্টেন্স মানে কি হ'ল, আদেশ অনুৰোধ সূচক বাক্য, যি বাক্যই আদেশ কৰা, অনুৰোধ কৰা আদি বুজায়, তেনে বাক্যক আমি কি বুলি কওঁ, ইম্পাৰেটিভ চেণ্টেন্স বুলি কওঁ। এতিয়া চোৱা, ইম্পাৰেটিভ চেণ্টেন্সত কিনো আমাৰ নতুন বস্তু আমি পাম সেইটো আমি চাই যাম। এন ইম্পাৰেটিভ চেণ্টেন্স ইন দ্য পেচিভ ভইচ হেজ দ্য ফলোয়িং ফৰ্ম, যে ইম্পাৰেটিভ চেণ্টেন্সৰ পেচিভ ভইচত এই ফৰ্মটো থাকিব। চোৱা কি থাকিব, লেট। আমি লেট ইম্পাৰেটিভ চেণ্টেন্সৰ বাহিৰে কোনো ভইচ চেঞ্জতে আমি লেট নিলিখোঁ, কিন্তু লেট ক'ত লিখিম আমি, যোনটো চেণ্টেন্সে কি কৰা বুজায়, আদেশ দিয়া বুজায় বা অনুৰোধ কৰা বুজায়। হ'লনে? আমি কি লিখিম, লেট লিখিম, লেটৰ পাছত অবজেক্টটো লিখিম প্লাছ বি লিখিম, তাৰপাছত পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিম মেইন ভাৰ্বৰ। ষ্ট্ৰাকচাৰটো কি, লেট প্লাছ অবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ আৰু একো নাথাকে, সিমানেই হা। লগে লগে নিগেটিভত কি হ'ব চোৱা, নিগেটিভত মই ছাইডতে দি দিছোঁ এইটো চোৱা, লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি, অবজেক্ট আৰু বিৰ মাজত যদি চেণ্টেন্সটো নিগেটিভ হয়, ডোণ্ট অপেন দ্য ডোৰ বুলি যদি কয়, তেতিয়া আমি অবজেক্টটো আৰু বি যিটো লিখিম, সেই অবজেক্টটো আৰু বিটোৰ মাজত আমি কি লিখিম, এটা নট লিখিম। এতিয়া চোৱা, অপেন দ্য ডোৰ, শ্বাট দ্য উইণ্ড', কেৰি ইট হোম, ডু ইট এট ৱান্স, ডু নট অপেন দ্য ডোৰ, ডু নট বিট দ্য ডগ। সেইকেইটা কি হৈছে, এতিয়া অপেন দ্য ডোৰ সেইটো আদেশো দিব পাৰে বা অনুৰোধ কৰিব পাৰে। গতিকে আমি জাষ্ট ষ্ট্ৰাকচাৰটোত গুচি যাম, ষ্ট্ৰাকচাৰটো মতে যেনেকৈ আছে আমি তেনেকৈয়ে কৰিম, হয়নে? গতিকে ষ্ট্ৰাকচাৰটো মতে আমি পোনপ্ৰথমতে কি লিখিব লাগিব, লেট। গতিকে পেচিভ ভইচত আমি কি লিখি লৈছোঁ, লেট। তাৰপাছত কি লিখিব লাগিব, অবজেক্ট। অবজেক্টটো কি ইয়াত, অপেন দ্য ডোৰ। কোনো ছাবজেক্ট নাই কিন্তু ইয়াত, ভাৰ্বটো আছে আৰু অবজেক্টটো আছে, ভাৰ্ব প্লাছ অবজেক্টত আছে ষ্ট্ৰাকচাৰটো, চাই লোৱা। গতিকে ষ্ট্ৰাকচাৰ মতে কি হ'ব, লেট প্লাছ অবজেক্ট প্লাছ বি। গতিকে লেট লিখিলোঁ আমি, তাৰপাছত কি লিখিলোঁ, অবজেক্ট দ্য ডোৰ, তাৰপাছত কি লিখিলোঁ, বি, লেট দ্য ডোৰ বি। ষ্ট্ৰাকচাৰটো মতে হৈছেনে, লেট দ্য ডোৰ, লেট হ'ল, তাৰপৰা দ্য ডোৰ প্লাছ বি, লেট দ্য ডোৰ বি, দেন মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল, অপেনটো কি হৈ যাব, অপেনড। গতিকে অপেন দ্য ডোৰটো পেচিভ ভইচত কি হ'ব, লেট দ্য ডোৰ বি অপেনড, লেট দ্য ডোৰ বি অপেনড। নেক্সট শ্বাট দ্য উইণ্ড', সেইটো একেই। ইয়াত কি আছে, যিটো ভাৰ্ব আছে মেইন ভাৰ্ব সেইটো হৈছে শ্বাট, মানে বন্ধ কৰা, দ্য উইণ্ড', দৰ্জা খিৰিকীখন বন্ধ কৰা, শ্বাট আৰু উইণ্ড' আছে। গতিকে ষ্ট্ৰাকচাৰটো কি হ'ব, লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। ইয়াত প্ৰথমতে কি লিখিম আমি, লেট, নেক্সট অবজেক্টটো লিখিম, অবজেক্টটো কি আছে, দ্য উইণ্ড', লেট দ্য উইণ্ড', তাৰপাছত কি লিখিম ষ্ট্ৰাকচাৰ মতে, বি, লেট দ্য উইণ্ড' বি, লেট দ্য উইণ্ড' বি, নেক্সট কি লিখিম, শ্বাট, মানে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, শ্বাট শ্বাট শ্বাটেই হয়। গতিকে ইয়াৰ অপেন দকতে শ্বাটেড নহয়, কিন্তু আকৌ ভাৰ্ব লিষ্টখন তোমালোকে যে মনত ৰাখিব লাগিব বুলি কৈছোঁ, মই সেইটো কাৰণেই মনত ৰাখিব লাগিব যে তোমালোকৰ পেচিভ ভইচ কৰোঁতে সকলোতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব। গতিকে শ্বাট দ্য উইণ্ড'টো কি হৈ যাব পেচিভ ভইচ কৰিলে, লেট দ্য উইণ্ড' বি শ্বাট হ'ল সেইটো। নেক্সটটো চাওঁ, থ্ৰ' দ্য বল, ছাবজেক্ট থ্ৰ' দলিয়াই দিয়া, দ্য বল অবজেক্ট। ষ্ট্ৰাকচাৰ মতে কি, লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে ইয়াত অবজেক্টটো কি, দ্য বল, হয়নে? দ্য বলৰ আগত কি লিখি ল'ব লাগিব, লেট, লেট দ্য বল, সেইখিনিলৈকে হ'ল। তাৰপিছত অবজেক্টৰ পাছত কি লিখিম, লেট প্লাছ অবজেক্ট প্লাছ বি, লেট দ্য বল বি হ'ল, সেইখিনিলৈকে। তাৰপিছত থ্ৰ' ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব, থ্ৰ', থ্ৰ'ন। গতিকে লেট দ্য বল বি থ্ৰ'ন। ষ্ট্ৰাকচাৰটো কি, লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। গতিকে থ্ৰ' দ্য বলটো পেচিভ ভইচ কৰিলে কি হ'ব, লেট দ্য বল বি থ্ৰ'ন, সেইটো হ'ল। নেক্সটটো চোৱা, কেৰি ইট হোম, কেৰি ইট হোম, এইটো ঘৰলৈ লৈ যোৱা, হয়নে? এতিয়া আমি প্ৰথমতে কি লিখিম, ষ্ট্ৰাকচাৰ মতে লেট, তাৰপাছত অবজেক্টটো লিখিম, অবজেক্টটো কি ইয়াত, ইট, এইটো হা, লেট ইট, ছাবজেক্ট লেটৰ পাছত ইয়াত যিটো ইম্পাৰেটিভ চেণ্টেন্স থাকে, আদেশ অনুৰোধ সূচক বাক্য থাকে, তাত হেৰি নাথাকে, তোমালোকৰ ছাবজেক্টটো নাথাকে। গতিকে কি হ'ব, লেট প্লাছ অবজেক্ট, লেট ইট, তাৰপাছত লেট প্লাছ অবজেক্ট প্লাছ বি,
let it be প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম let it be carried কেৰিৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হৈছে carried carried ভাৰ্ব লিষ্ট মনত ৰাখিবই লাগিব কিন্তু দেই গতিকে কি হ'ব let it be carried আৰু এটা কথা আছে আমি ঘৰলৈ লৈ যাব বুলি আছে সেইটো home গতিকে carried homeটো কি হ'ব let it be carried home let plus object plus be plus main verb in past participle form ইয়াত by subject সেইবিলাকৰ কোনো প্ৰয়োজন নাই then do it at once এইটো কৰা হেনেকৈ কৈছে আমাক তো do it বুলিও যদি থাকে তেতিয়াও সেইটো হ'ব এটা ইম্পাৰেটিভ সেন্টেন্স গতিকে do it at once টো কি হ'ব যে আমি যেতিয়া পেসিভ ভয়েসৰ ইম্পাৰেটিভৰ যেটো স্ট্ৰাকচাৰটো প্ৰথমতে মনত ৰাখি ল'ব লাগিব স্ট্ৰাকচাৰটো কি আছে let plus object plus be plus main verb in past participle হয় না গতিকে let টো প্ৰথমতে লিখিম let তাৰপিছত object it তাৰপিছত be let it be তাৰপিছত doৰ past participle ফৰ্মটো কি do did done গতিকে let it be done at once টো আছে সেইটো লিখি দিব লাগিব সেইটো এক্সটেনশন মানে সেন্টেন্সটোৰ যেটো অবশিষ্ট অংশ সেইখিনি নেক্সট ওয়া এটা ইম্পাৰেটিভ সেন্টেন্স আমি যি কেটা কৰিলো এতিয়ালৈকে কি কৰিছিলো আমি open the door to কইলে let the door be opened shut the window let the window be shut next throw the ball let the ball be thrown carry it home let it be carried home do it at once let it be done at once সেইখিনি আছিল কি এফাৰ্মেটিভ সেন্টেন্স কিহৰ এফাৰ্মেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সৰ এফাৰ্মেটিভ সেন্টেন্স অৰ্থাৎ আদেশ অনুৰোধ সূচক বাক্যৰ হয় সূচক বাক্য কিন্তু আমি নহয় সূচক যেটো নিগেটিভ বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্সৰ যেটো নিগেটিভ থাকিব অৰ্থাৎ আদেশ অনুৰোধ সূচক বাক্যৰ যিখিনি নিগেটিভ বা নহয় সূচক বাক্য থাকিব সেইখিনিনো কেনেকৈ কৰে সেইটো চাম এতিয়া আমি সেইটো তাত নটটো থাকিব মই ইয়াত তোমালোকক স্ট্ৰাকচাৰটো দিওতে কৈছিলো যে যেটো এফাৰ্মেটিভ সেন্টেন্স সেইটো স্ট্ৰাকচাৰটো হৈছে let plus object plus be plus main verb in past participle আৰু যেতিয়া নিগেটিভ হ'ব be আৰু অবজেক্টৰ মাজত নট এটা লাগি যাব আৰু যদিহে সেইটো এক্টিভ ভয়েসত নটটো থাকে তেতিয়াহে লিখিব লাগিব কিন্তু গতিকে তাৰ নিগেটিভৰ স্ট্ৰাকচাৰটো কি হ'ব let plus object plus not plus be plus main verb in past participle তেন্তে আমি চাও নিগেটিভৰ কি কি আছে প্ৰথমটো আছে do not open the door দৰজাখন নেমেলিবা do not beat the dog কুকুৰটোক নামাৰিবা হা এই তলৰখিনি চাবন লাগে হা তলৰখিনি মই ইয়াৰ পাছৰ ভিডিওটো তোমালোকক বুজাবলৈ যত্ন কৰিম এটা do not open the door টো আমি কি কৈছিলো let the door be opened এতিয়া let the door be opened টো নিচিনাই একেই হয় খালি আমি ইয়াত not টো নতুনকৈ লিখিম স্ট্ৰাকচাৰটো কি হয় let plus object plus not plus let plus object plus be plus খেলমেলি হৈ গৈছে মোৰ let plus object plus not plus be plus main verb in past participle form মই আকৌ কৈছো let plus object plus not plus be plus main verb in past participle হেতু কিহৰ স্ট্ৰাকচাৰ ইম্পাৰেটিভ সেন্টেন্সৰ নিগেটিভ সেন্টেন্স বিলাকৰ স্ট্ৰাকচাৰ গতিকে do not open the door হেতুৰ যেটো অবজেক্ট হেতু কি হয় the door গতিকে আমি প্ৰথমতে কি আনিম let টো আমি ইম্পাৰেটিভ সেন্টেন্সত let লাগিবই let টো কথা কেতিয়াও নপঢ়িবা গতিকে আমি পোন প্ৰথমে কি লিখি লম let তাৰ পাছত যেটো কি আছে ইয়াত অবজেক্ট আছে আমি সেই অবজেক্টটো লিখিম let the door নেক্সট কি আহিব not স্ট্ৰাকচাৰ মতে চোৱা let plus object plus not plus be গতিকে let the door not be আৰু অবজেক্টৰ মাজত কি বহিছে not let the door not be opened opened টো কি হয় মেইন ভাৰ্বৰ past participle form কোনটো মেইন ভাৰ্বৰ opener opened গতিকে don't open the door বা do not open the door টো কি হ'ব let the door not be opened open the door টো কি হ'ব let the door be opened just not টো নাথাকিব ইয়াত হল কেটো নেক্সট চোৱা do not beat the dog বা don't beat the dog কুকুৰটোক নামাৰিবা সেইটো অনুৰোধ কৰিব পাৰে বা আদেশো দিব পাৰে গতিকে সেইটো কি হ'ব একে স্ট্ৰাকচাৰ let plus object plus not plus be plus main verb in past participle নিগেটিভত কি হয় যে অবজেক্টটো আৰু বিৰ মাজত এটা not বহে গতিকে ইয়াত do not beat the dog বা don't beat the dog হেতুত যেটো অবজেক্ট আছে হেতু কি the dog গতিকে ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি কিহক লৈ আনিম let যেটো থাকে হেতু আনিমে ইম্পাৰেটিভ সেন্টেন্সত গতিকে প্ৰথমতে কি লিখি লম let তাৰ পাছত কি হ'ব the dog টো কি অবজেক্ট গতিকে কি হ'ব let the dog তাৰ পাছত কি হ'ব ইয়াত not আছে যেহেতু গতিকে আমি not লিখিম let the dog not তাৰ পাছত স্ট্ৰাকচাৰ মতে কি let plus object plus not plus
বি লেট দ্য ডগ নট বি তাৰপিছত মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল লেট দ্য ডগ নট বি বিটেন বিট দ্য ডগটো কি হ'ব তেনেহ'লে লেট দ্য ডগ বি বিটেন হ'বনে নহয় হ'ল এতিয়া আমি কি শিকিলোঁ ইয়াতে যিটো ইম্পাৰেটিভ চেণ্টেন্সৰ এক্টিভৰ পৰা পেছিভ কৰাৰ নিয়ম এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰিলোঁ আৰু তোমালোকে এইটো কথা সদায় মনত ৰাখি ল'বা মই আকৌ কৈছোঁ যে ইয়াতো আমাৰ সেইটো দৰকাৰ হয় যে অবজেক্ট ছাবজেক্টৰ নিয়মটো যে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্টৰ ঠাইত বহে হয় নাই তেনেকৈ অবজেক্টটো এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচৰ ছাবজেক্টৰ ঠাইত বহে ঠিক সেইদৰে উল্টাকৈ চাবলৈ গ'লে আমি পেছিভ ভইচৰ ছাবজেক্টৰ ঠাইত এক্টিভ ভইচৰ অবজেক্ট বহে বা পেছিভ ভইচৰ অবজেক্টৰ ঠাইত এক্টিভ ভইচৰ ছাবজেক্ট বহে সেইটো কথা মনত ৰাখিবা তাৰ পাছতে মেইন ভাৰ্বৰ যিটো পাষ্ট পাৰ্টিচিপল বহাই সদায় সেইটো মনত ৰাখিবা তোমালোকে ভাৰ্ব লিষ্টখন মনত ৰাখি ল'বা দেন বাই কথাটো আহিলে ইয়াত ইম্পাৰেটিভ চেণ্টেন্সত বাই নালাগে কিন্তু বাকী সকলোতে বাই লাগিবই লগে লগে ন' ছেটিছফাই প্লিজ চক সেইকেইটা ভাৰ্বৰ কথা চাবা ন' লগত টু লাগে বাই নহয় বা তেনেকৈ ছেটিছফাই হ'লে উইথ লাগে চক বা প্লিজ থাকিলে এট লাগে সেইখিনি কথাও মনত ৰাখি ল'বা হা গতিকে মই আকৌ এবাৰ পঢ়ি দিছোঁ এন ইম্পাৰেটিভ চেণ্টেন্স ইন দ্য পেছিভ ভইচ হেজ দ্য ফলোয়িং ফৰ্ম লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল আৰু নিগেটিভ হ'লে লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল মই আটাইকেইটা আকৌ এবাৰ দেখাইছোঁ তোমালোকক চোৱা অ'পেন দ্য ড'ৰটো আমি কি কৰিছোঁ লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল গতিকে অ'পেন দ্য ড'ৰটো কি হ'ব লেট দ্য ড'ৰ বি অ'পেনড ছাট দ্য উইণ্ড'টো কি হ'ব লেট দ্য উইণ্ড' বি ছাট নেক্সট থ্ৰ' দ্য বলটো কি হ'ব লেট দ্য বল বি থ্ৰ'ন কেৰিড হোমটো কি হ'ব লেট ইট বি কেৰিড হোম ডু ইট এট ওৱান্স লেট ইট বি ডান এট ওৱান্স আৰু নিগেটিভ হ'লে কি হ'ব লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ডু নট অ'পেন দ্য ড'ৰ বা ডোণ্ট অ'পেন দ্য ড'ৰটো কি হ'ব তেতিয়াহ'লে লেট দ্য ড'ৰটো অবজেক্ট প্লাছ নট লেট দ্য ড'ৰ নট বি অ'পেনড হা ইয়াত ছাটটো আৰু অ'পেনটো তোমালোকে খেলি মেলি নকৰিবা আকৌ ছাটটো একেই হয় যেনেকৈ কাট পুট তেনেকৈ ছাটেই হয় অ'পেন হয় কিন্তু অ'পেনৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি দেখিছোঁ ডু নট বিট দ্য ডগটো কি হ'ব লেট দ্য ডগ নট বি বিটেন গতিকে সেইখিনি আছিল তোমালোকৰ ইম্পাৰেটিভ চেণ্টেন্সৰ কৰাৰ নিয়ম গতিকে মই আশা কৰিছোঁ তোমালোকৰ ইম্পাৰেটিভ চেণ্টেন্সৰ যিখিনি মই নিয়ম শিকাই দিলোঁ তোমালোকক এতিয়া তোমালোকৰ সেইখিনি বুজি পোৱাত সহজ হ'ব আৰু তোমালোকে সদায় মনত ৰাখিবা আৰু যদিহে তোমালোকৰ মনত নাথাকে তোমালোকে সেইখিনি বহীত লিখি ল'বা নহবা তোমালোকে টেবুলৰ সন্মুখত সদায় চাই থাকিব পৰাকৈ তোমালোকে কাগজ এখনত বা অইন বিভিন্ন ধৰণে তোমালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰা বা তেনেকৈ উলিয়াই ল'ব পাৰা গতিকে তোমালোকে সেইখিনি কৰি ল'বা যাতে সেইখিনি তোমালোকৰ সদায় মনত থাকে আৰু তোমালোকৰ এইখিনি শিকি লোৱাৰ পাছত তোমালোকৰ সেই যিটো মাৰ্ক থাকিব HSLC 2 থাকিব ধৰা বা ক্লাছ 9-8তো 2 আহে এই HS ফাইনেলতো আহে সেইটো তোমালোকে কেতিয়াও নেহেৰুৱা আৰু আচলতে তোমালোকক মই যিখিনি শিকাই আছোঁ সেইখিনি আচলতে তোমালোকক এক্সামত যে মাৰ্ক পাব লাগে সেই মাৰ্কছ পাব লাগে সেইটোৰ বাবে নহয় আচলতে শিকাইছোঁ মই তোমালোকক সেইটো জীৱনৰ বাবে শিকি ল'বলৈ গতিকে এইখিনি এনেকুৱা নহয় যে আমি মেট্ৰিক পাছ কৰি যাম আমি পাহৰি যাম সেইটো কথা নহয় আচলতে সেইখিনি তোমালোকে গোটেই জীৱনৰ বাবে শিকি ল'ব লাগিব আৰু মই আকৌ কৈ দিছোঁ যে তোমালোকৰ যিখিনি ক্লাছ 10ৰ যিখিনি চেপ্টাৰ আছে সেইখিনি আমি ভিডিঅ' আপলোড কৰি আছোঁ এইটো চেনেলতে যিটো আমাৰ একাডেমিয়া বুলি চেনেল আছে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো যাতে তোমালোকে ন'টিফিকেশ্যনটো পোনপ্ৰথমতে পাই সেইটো চাব পাৰা আৰু তোমালোকৰ এই পেণ্ডেমিক চিটুৱেশ্যনটোতো তোমালোকৰ কোনো বাধা আহি নপৰে এইখিনি আমি তোমালোকক সহায় কৰা মানসেৰে কৰি আছোঁ যদিহে তোমালোকৰ অকণমান হ'লেও সহায় হয় তেন্তে আমাৰ যিখিনি কষ্ট আমাৰ সেইখিনি সাৰ্থক হ'ব বুলি আমি ভাবোঁ গতিকে তোমালোকে সেইখিনি চাই যাবা তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকবিলাকত বিভিন্ন ধৰণৰ তোমালোকে ভিডিঅ' পাবা তাত পাই যাবা তোমালোকে গ্ৰামাৰৰ বস্তুখিনি তোমালোকৰ 6-7ৰ পৰা 12লৈকে খাটি খাই যাব কিন্তু যিখিনি আমি টেক্সট বুকৰ আপলোড কৰি আছোঁ এতিয়া টেক্সট বুকৰ সাধাৰণতে আমি ক্লাছ 10ৰ ওপৰত কৰি আছোঁ ক্লাছ 10ৰ চেপ্টাৰবিলাক 2খন টেক্সট বুকৰ তোমালোকৰ ফুটপ্ৰিণ্টছ উইদাউট দ্য ফিট জামৰ যিখন ছাপ্লিমেণ্টাৰী আছে সেইখনৰ ফাৰ্ষ্ট ফাইট নাই কি আছে সেইখনৰো চেপ্টাৰবিলাক কৰি আছোঁ সেইবিলাক চাবৰ বাবে তোমালোকে ঢেৰ বিচাৰি ফুৰিব নালাগে জাষ্ট ডেছক্ৰিপশ্যনত দিয়া লিংকত গ'লেই হ'ব সেইখিনি গৈ চাই ল'বা আৰু ভিডিঅ'বিলাক তোমালোকে স্কিপ নকৰাকৈ চাবা হা তেতিয়াহে তোমালোকে বুজি পাব পাৰিবা আৰু কিবা যদি ডাউট থাকে তোমালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ সেই সমস্যাবিলাক যেনেকুৱাই সমস্যা নহওক ইয়াৰ পাছৰ ভিডিঅ'বিলাকত তেতিয়াহে সমাধান কৰি দিব পাৰিম যদিহে তোমালোকে ভিডিঅ'টো চোৱা তোমালোকে একো কমেণ্ট নকৰা তেন্তেতো মই তোমালোকৰ সমস্যাবিলাক বা ক'ত তোমালোকৰ কি ডাউট আছে সেইখিনি বুজি নাপাম
গতিকে এইখিনি মই তোমালোকক কৈছোঁ যাতে তোমালোকে মোক তোমালোকৰ ফ্ৰেণ্ড বুলি ভাবি ল'ব পৰা। জাষ্ট তোমালোকে কমেণ্ট কৰা, তোমালোকৰ কিবা ডাউট থাকিলে মই সেইখিনি ছল্ভ কৰি দিব ট্ৰাই কৰিম। চ' থেংক ইউ অল ফৰ ৱাচিং দ্য ভিডিঅ'। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক যিটো ইণ্টাৰগেটিভ চেণ্টেঞ্চ থাকে, ইণ্টাৰগেটিভ চেণ্টেঞ্চটো মই এইটোৰ লগতে কৰিলোঁ হয়, কিন্তু ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ নিয়ম কিছুমান অলপ বেছি আছে, সেইবাবে এইটো ভিডিঅ'ৰ লগত মই এড কৰা নাই, তোমালোকৰ খেলি মেলি লাগি যাব বুলি। গতিকে ইয়াৰ পাছৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, স্কিপ নকৰিবা কিন্তু ভিডিঅ'বিলাক। তাত আমি ইণ্টাৰগেটিভ ডিছকাছ কৰিম, আৰু ইণ্টাৰগেটিভ ডিছকাছ কৰিলেই তোমালোকৰ ভইচ চেঞ্জৰ সকলো নিয়ম শেষ হৈ যাব। কিন্তু শেষ হৈ যোৱাৰ পাছতো মই কি কৰিম, তোমালোকৰ বাবে এক্সাৰচাইজ কিছুমান লৈ আনিম, সেইবিলাকো তোমালোকে চাব পাৰিবা। আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। দেন আগৰ ভিডিঅ'খিনি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ভইচ চেঞ্জৰ হওক বা টেন্সৰ হওক বা কুৱেশ্যন টেগ হওক, বা আমি ইয়াৰ পাছত নেৰেশ্যনো কৰিম। গতিকে সেইখিনি সকলোখিনি তোমালোকে চাই ল'বা, আৰু আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও সহায় হ'ব। চ' মই ইমানতে ভিডিঅ'টো ষ্টপ কৰিব বিচাৰিছোঁ। থেংক ইউ অল ওৱান্স এগেইন।